মই ৰুণুমণি আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ এয়া শিক্ষক দিৱসৰ প্ৰস্তুতি চলাই আছোঁ। আজি 4 ছেপ্টেম্বৰৰ দিনাখন আমি এয়া শিক্ষক ভৱনত। আমি শিক্ষক পুৰা কামত লাগি আছে। এইফালে এইকেইগৰাকী, এইফালে আমাৰ গান ৰচিছোঁ, চকী টানি আছোঁ। ইফালে নিভা আৰু জিনাই সেয়া ঘৰ মুচি আছে। ইমান ফূৰ্তি নহয় সঁচাকৈ। এয়া 4 ছেপ্টেম্বৰৰ দিনটো আমি সকলোৱে প্ৰস্তুতি চলাই আছিলোঁ। এয়াই হৈছে ফূৰ্তি। আকৌ এতিয়া ইয়াৰ পৰা কৈ যাম আমি নামঘৰ। তুমি নিজে বেছিছা যে এইটো মানে এইটো যিহেতু আহি যায় বস্তু আছে যে এনেকৈ ধৰিবতো। জিলা প্ৰাথমিক শিক্ষক সন্মিলনী উদ্যোগত উদযাপন কৰা শিক্ষক দিৱসৰ মুকলি সভাপতিৰ আসন অলংকৃত কৰে। সৰ্বোপৰি ৰাধা কৃষ্ণৰ গাত যিখিনি গুণ আছে সেই গুণখিনি আমি ল'ব পাৰিব লাগিব। মই আশা কৰিম আজি 63 সংখ্যক এই শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্ততে আমি সকলো শিক্ষকে নিজৰ মাজত সৰ্বোপৰি ৰাধা কৃষ্ণক আমি জগাই তুলিব লাগিব। আজি পবিত্ৰ গানত স্মৰণ কৰ
সেই কিতাপত বহু কথা তেওঁ শিক্ষকৰ বদলি কৰিছিল। তেওঁ এটা কথা কৈছিল যে আজিৰ যিটো পৰিস্থিতি সমাজত সেই পৰিস্থিতি তেওঁ তেতিয়াই নিৰ্ণয় কৰিব পাৰিছিল, তেতিয়াৰ পৰাই তেওঁ ধৰিব পাৰিছিল। তেওঁ কৈছিল যে সমাজৰ পৰা যেতিয়া আশা আৰু সমাজৰ পৰা যেতিয়া ভৱিষ্যত হেৰাই যায় সেই সমাজখন কোনে ৰক্ষা। কাৰণ আগৰ এটা দিন আছিল যিটো দিনত ধৰ্মৰ শিক্ষা ৰক্ষা কৰিছিল, ধৰ্মৰ ভয় আৰু ভাবুকিৰে কি কৰিছিলে সমাজখন ঠাণ্ডা কৰিছিল। কিন্তু তেওঁলোকৰ উপায় আছিল ভয় আৰু ভাবুকি। তাৰপিছত বিজ্ঞান আহিল, বিজ্ঞানৰ ন Oh